আজি মোৰ লগত ভণ্টি আহিছে চলা হা হেল্ল' কৈ দিয়া হেল্ল' আৰু মই পুতলা লৈ আছো আজি মানে আমি ৰাতিপুৱা ওলাই আহিছোঁ এফালে আপোনালোকক আমি ক'ত ওলাই আহিছোঁ সেয়া দেখাম বাৰু দেই আপোনালোকে চাগে দেখিছে এইবিলাক ৰাস্তাৰ কাষত গোটেই মানে ফিছাৰী গোটেই পুখুৰী আৰু এতিয়া যে মই যে আপোনালোকক যে কৈছিলোঁ আমি ক'বলৈ আহিছোঁ বুলি আমি মানে ধুদাং চাপৰিলৈ আহিছোঁ য'ত মানে দেউতাই চাকৰি কৰে আৰু আমি পাই গ'লোহি আমি দেউতাহঁতৰ অফিচ পালোহি আৰু এয়া ভণ্টি তাই গ'ল এয়া আমাৰ অফিচটো দেউতাহঁতে মানে গাঁৱৰ জেগাত অফিচ কৰে দৌৰি আছে মানে তাই মুকলি জেগা পালে দৌৰে আৰু একদম দৌৰি মেলি থাকে
দেখা পাইছে নে সেইকাৰণে তাই খুব দৌৰিছে হেল্ল' কৈ দিয়া টাইম নাই ময়ো দৌৰি আছো আপোনালোকে চাগে দেখিলে ভণ্টি ইমানেই দৌৰিছে মোক মানে ভাগৰাই দিছে তাই দৌৰাই এয়া মানুহবিলাকে খেতি কৰিছে এইবিলাক সেইটো কিয় কি হৈছে সেইটো যে কাৰণ কি মানে খেতিবোৰত চৰাই তৰা মানে নাহিবলৈ সেইটো আঁকিছে এইটো পুখুৰী হয় ইয়াতে হাঁহ আছে সেইবিলাক হাঁহ ইমান ধুনীয়াকৈ বহি আছে হাঁহবিলাক দেখিয়ে ভাল লাগিছে আইতাই হেৰি তাঁত বৈছে ৰুমাল এখন বনাইছে ৰুমাল এখন নহয় ঢেৰ ৰুমাল হ'ব ঢেৰ ৰুমাল হ'ব এয়া অকণমান ৰুমাল বনিছেগৈ এয়া আইতাগৰাকী আৰু হাঁহ দেখিলোঁ এইকেইটা হাঁহ ইয়াতো 4টা হাঁহে আছে অথনি পুখুৰীটোতো 4টা হাঁহে দেখিছিলোঁ এয়া আৰু আপোনালোকক মই ভালকৈ দেখাইছোঁ এইবিলাক পথাৰ আপোনালোকক মই ভালকৈ দেখাম বাৰু গাঁৱত আহিলে মানে চব দেখে এইবিলাক খেতিবিলাক মই নাজানো কি কি খেতি কৰিছে আৰু সেই আপোনালোকে চাগে দেখিছে হালধীয়া সেইবিলাক হয় মানে সৰিয়হ ডাঙৰ হোৱা নাই আৰু আছে খেতি এয়া আমাৰ ভণ্টি এই ছাগলী পোৱালিটোৱে ভয় খাইছে মোলৈ মই তাক চুবলৈ খুজিছোঁ সি পেলাই গৈছে এইটো চাহটো মই ইয়াক মৰম কৰি আছোঁ আৰু এয়া আমাৰ ভণ্টিও ইমান কিউট হয় দেখিবলৈ আৰু এইজনী ঘাঁহ খাই আছে মোলৈ
এটা ধরে নাই ইমান কিউট হয় এটা দেখিবলে আমাৰ ভণ্টিক চেলেকি দিছিলে আৰু বগা পোৱালি আছে ছাগলী পোৱালি ইমান কিউট সৰু হৈ আছে যে সেইকাৰণে কিউট লাগিছে দেখিবলে আৰু মই এতিয়া আপোনালোকক অকণমান ওচৰত গৈ সৰিয়হখিনি দেখাইছোঁ আইতাই ধান ৰ'দত দিছে আৰু আছে গৰু পোৱালি চৰু পোৱালি কোনটো ফিচাইটো চাৰিওফালে মই দেখা নাই ইয়াত বান্দৰো ওলাইছে আইতাগৰাকীয়ে কৈছে হেৰি বান্দৰ ওলাই সেইটো বান্দৰটো আপোনালোকক দেখাইছোঁ সেইটো বান্দৰটো এইখিনি হৈছে সৰিয়হখিনি বৰ ধুনীয়া লাগিছে এইবিলাক হৈছে সৰিয়হবিলাক মই এতিয়া চাহ খাইছোঁ চাহটো মানে অকণমান গৰম হৈ আছে আৰু আমাৰ ভণ্টিয়ে চাহ নাখাই আছে আমাৰ ভণ্টিয়ে কুঁহিয়াৰ খাইছে গাঁৱত আহিলে মানে যিটো বস্তু পায় আমাৰ মানে ভণ্টিয়ে খাই কুঁহিয়াৰ খুব ভাল পাইছে ন ভণ্টি ইয়াতে মই ভিডিঅ'টো সামৰিবলৈ লৈছোঁ আৰু মোৰ নেক্সট ভিডিঅ'ত দেখিব ব্ৰহ্মপুত্ৰ পাৰ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব